Hello viewers, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু এয়া মোৰ ফ্ৰেণ্ড আৰু নামটো কৈ দিয়া তোমাৰ মোৰ নাম দিয়াত পৰিয়া সো আমি এতিয়া কি কৰিব প্র্যাঙ্ক কল কৰিম আৰু মোৰ ফ্ৰেণ্ডকে সো তাইৰ ফোনেদি কৰিব লাগিব যেহেতু মোৰ ৰেকৰ্ডিং হৈ আছে প্লাস মোৰ ফোনেদি কৰিব নোৱাৰো সো বলা নাম্বাৰটো কৈ আছো লিখিতো লৈছে ন So, start. So, GT aro eko haba nai ji ahe just unplanned aro unscripted eko no thank god gan lo bane hale copyright dekho phone no thale prank ke flop phone no thale prank ke flop take na shooting hote ase hobo pare ma apuni call kori oh no nuthale sai call back koribo easy tita ami korim baru next rakha song eba mur song aba kintu tumar phone ete korile na hobo oh shit eko nai eto hoi jabo baru তোমার নে মোর ফোন এদি হবো না আন্টি ফোন এদি পারি চার্জ নাই তে তুমি নাম্বার এনে কোন আছে আৰু মোৰ লগৰ আৰু লৰা তেনেকে বাবা কলটো আমাৰ নুঠালে ফ্লপ মানে যদি কল বেক কৰে তো আমি হ'বয়ে সেকেন্ড কিবা বিজি হৈ আছে তো এতিয়া আমি সেকেন্ড পারসনক ফোন কৰিম তা নাম্বাৰটো কৈ আছো লিখা 910 তুমি একদম পাৰিবা তো পাৰিম মই কম নাই এটো নম্বৰ না স্পিকাৰত দিছা আপুনি কল কৰি থকা ব্যক্তিজনে বৰ্তমান কোনো কলৰ ইও নুঠালে কি হ'ল এতিয়া নাম্বাৰটো ট্ৰু কলত কি বুঝি আছে ট্ৰু কলৰ নাই দেন বেলেগ কন্টেক্ট নাম্বাৰ চাও এটা হিটো সো যেহেতু সেকেন্ডটো নুঠালে এটা থাৰ্ড এজনী মোৰ ফ্ৰেণ্ডক কৰিব গৈ আছো তো লেটস সি তাই উঠাই নাই তো ফৰ দ্য বেষ্ট ইয়েস ওকে কল কৰা নম্বৰটো বৈধ নহয় কলেজত আছে যে না নেটৱৰ্ক বৰ দিগদাৰ জিঅ মই ক'ব নোৱাৰো কাৰণ মোৰ ভয়েসটো পুৰা কম পাই যাব যে আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে ক্লাছত আছে পিছত ক্লাছত আছে 1 বজাত ব্ৰেক হ'ব তেতিয়া হেল্ল' স্যাৰ আপোনাৰ স্যাৰ একচুয়ালি নম্বৰটো মানে নমিনেট হৈছিল আপুনি Amazon Flipkartৰ পৰা অৰ্ডাৰ দি থাকে ন সো লাইক নমিনেট হোৱাৰ পিছতো টপ 5 তো আপোনাৰ নম্বৰটো নমিনেট হৈছে তা স্যাৰ আপুনি KFC ত মানে এটা ফ্ৰী ট্ৰিট পাব লাগিছিল স্যাৰ নহয় একচুয়ালি আপোনাৰ KFC গণেশগুৰি ট্ৰিট আছিল নহয় আপোনাৰ নমিনেট আমি অফাৰ দিছো KFC টোৰ পৰা স্যাৰ আপুনি আহিব লাগিব একচুয়ালি 5 দিনৰ কাৰণে ভ্যালিড আছে কম পাব মোক মেসেজ দিব এতিয়া সেইটো মানে কোনে ফ্ৰেণ্ড কৰি আমি বেলেগ ল'ব লাগিছিল ন কৰিছা নেকি আগতে কৰি থাকো মই কৰি থাকো কিবা কিবি কম পাই গ'ল গাইজ নহ'ল এইটো আৰু গুগল পে কৰি দিয়া কম পাই যাব ভিডিঅ'টো এতিয়া সৰি নেক্সট এটা আমি কাক কৰো নুঠালে আকৌ সেইটো নাম্বাৰ কৰি হেল্ল' আপুনি পূজা দেৱী কৈছে নেকি মানে মই নীতা শৰ্মা কৈছিলোঁ এটা ৰাইজিং ষ্টাৰ একাডেমীৰ পৰা মানে আপোনাৰ ইনষ্টাগ্ৰামতে আমি মানে চাইছিলোঁ তেনেহ'লে আমাৰ মানে বহুত ভাল লাগিছিল আপোনাৰ পোষ্টটো চব চাইছিলোঁ আমি তা আপোনাক মানে আমি সিলেক্ট কৰিছোঁ লাইক ফটোশ্বুটৰ কাৰণে বাট মেকআপ ষ্টুডিঅ' এটাৰ পৰা তে আপুনি ইণ্টাৰেষ্টেড আছে নেকি লোকেশনটো ক'ত হ'ব আৰু আপুনি কন্টেক্ট কৰিব পালে মই
মই আপোনাৰ কণ্টেক্ট পাইছোঁ আৰু চববিলাক কৰি থাকে ন হেল্ল' মই আপোনাৰ কণ্টেক্টটো আপুনি শ্বুটবিলাক কৰি থাকে ন অ'কে চ' এক্সেক্টলি চ' লোকেশ্যনটো মানে আমি মানে এইটো একচুৱেলি মানে বহুত ৰেপুটেটেড হয় তে ৰাইজিং ষ্টাৰ একাডেমীৰ পৰা কৈছিলোঁ তে আপুনি সেইটো কাৰণে কলকাতা যাব লাগিব একচুৱেলি বাট আমি টিকেট লাইক হোটেল ফেচিলিটিজ এণ্ড অল চব দি দিম Actually, কথা এটা শুনো আপোনালোকে মোক এবাৰ ডেফিনেট মানে এটা প্ৰপাৰ আনসাৰ এটা দিয়ক না লাইক আপুনি মোৰ কন্টেক্ট নাম্বাৰটো ক'ব পাইছে বিকজ মইতো ইউজুৱেলি কন্টেক্ট নাম্বাৰ তেনেকৈ মানে প্ৰভাইড কৰা নাই ন মোৰ ইনষ্টাগ্ৰামত প্ৰভাইড কৰা নাই মোৰ নাম্বাৰটো চ' একচুৱেলি আপোনাৰ ফ্ৰেণ্ড ভাস্বতীয়ে দিছিলে ভাস্বতী দাসে অঁ একচুৱেলি ভাস্বতী দাসে দিছিলে হয় হয় তাইকো কৈছে নেকি এক্সেক্টলি মই তাইকো মানে ইমেইল কৰিছিলোঁ একচুৱেলি তে তাইৰ পৰা মই কণ্টেক্ট নম্বৰটো ল'লোঁ তে তাইক মই সুধিলোঁ কি লাইক আপোনাৰ কোনোবা যদি ফ্ৰেণ্ড আছে তে ক'ব তে আপোনাৰ নম্বৰটো দিছিলে একচুৱেলি ওকে ওকে চ' ইয়াতে কিবা মানে পে'মেণ্ট নাই একো নাই পে'মেণ্ট একো নালাগে জাষ্ট আপুনি লাইক কলকাতাত শ্বুট হ'ব চ' লাইক আপোনাৰ টিকেট আপোনালোকে প্ৰভাইড কৰে নে আমি প্ৰভাইড কৰোঁ আপুনি একো পে'মেণ্ট মানে কেছৰ লগত আপুনি কৰিবই নালাগে একো আপুনি জাষ্ট গ'লে হ'ল বাট আপুনি একচুৱেলি আপুনি আউটফিটছবিলাক আনিব লাগিব আমি মানে আউটফিটছ প্ৰভাইড নকৰোঁ ওকে মই এবাৰ ভাস্বতীৰ লগত কথা পাতি লওঁ হ'লেও অ'কে বাট লাইক আপুনি এইটো বহুত মানে ৰেপুটেটেড একাডেমীৰ পৰা কৈছিলোঁ চ' লাইক আপোনাৰ এইটো মানে বহুত ভাল অপৰচুনিটি পাইছিলে চ' লাইক ট্ৰাই কৰিব কি আহা ঠিক আছে Yeah, okay. অ'কে থেংক ইউ Okay. অ'কে বাই তুমি ক'বা ঠিক আছে বহুত ভাল হয় মই চাইছিলোঁ তুমি ক'বা তেতিয়া ভিডিঅ'টো ভাল লাগিব এক্সামৰ হেল্ল' আপুনি এবাৰ বৰ্ডছ দি আছে নেকি হয় একচুৱেলি আমাৰ মানে এইটো বহুত প্ৰাইভেটলি মানে পাতা কথা একচুৱেলি পেপাৰ একচুৱেলি আমাৰ তাতে আছিল চ' যদি লাইক আপোনাৰ যদি আৰ্টছ ছায়েন্সৰ নাই আৰ্টছৰ আৰু কমাৰ্চৰ আছে যদি পেপাৰ লাগে ন কুৱেশ্যন পেপাৰ একচুৱেলি যোনখন আহিব আপোনালোকৰ তে সেইটো আমি দিব পাৰিম যদি আপোনাক লাগে বাট এটা পে'মেণ্ট দিব লাগিব আপোনালোকে 5,000 বাট আমি আপোনাক আগতে পেপাৰখন ইমেইলত দি দিম তে আমি আগতে দি দিম তাৰপিছত আপুনি কিন্তু লাইক ট্ৰাষ্ট কৰিছোঁ চ' লাইক পে'মেণ্টটো দিব লাগিব আপোনালোকেও বাট লাইক ছায়েন্সৰ নাই অনলি কমাৰ্চ এণ্ড আৰ্টছৰ আছে আপুনি ইণ্টাৰেষ্টেড আছে নেকি মই পিছত ইনফৰ্ম কৰি দিম এইটো ঠিক আছে হ'ব দিয়ক অ'কে থেংক ইউ নাই কেনে এনেকৈ কৈছে কাৰণ সি ক'ব নোৱাৰে ন কি ক'ম আৰু সেই হৈ গৈছে ন হঠাতে বাট হ'লেও আমাৰ আজি প্লেন ছাকচেছফুল হ'ল দিয়াচোন নকৰে ব্লক মাৰি থ'ব আমি জাষ্ট এটা জমনি হিচাপে জাষ্ট ফানি আমি একো এইবিলাক লিপষ্টিক নাই কৰা আমিতো কমাৰ্চৰো নহয় তাকে কমাৰ্চৰো আমি নহয় তাকে সেইটোৱে এবাৰ যিহেতু চেবা পেপাৰবিলাক লিকচিক হৈ আছে চ' সেইটোৱে কাৰণে মানে আমি এই আইডিয়াটো ভাবিলোঁ বাট একচুৱেলি আমি একো লিকচিক নকৰোঁ একো কণ্টেক্ট নকৰিব আমাক এইটো জাষ্ট এজ এ ফানি জ'ক হিচাপে কৰিছোঁ আৰু যিহেতু ই ক'লে মানে পিছত কল কৰিম বুলি ইণ্টাৰেষ্টেড নাই বুজিয়ে পায় আপোনালোকেও বুজি পাইছেই চাগে যেনেকৈ কথাটো কৈছে চ' লাইক ইণ্টাৰেষ্টেড একদম নাই আৰু আমি এইবিলাক বস্তু একদম নকৰোঁ সেইটোৱে সেনেকৈ আইডিয়াটো আহিল আৰু চ' এতিয়া আমি লাঞ্চ কৰিলোঁ আৰু লেটছ গো কি হয় চাওঁ অন্নপ্ৰসন্ন আছে তাতে বাকী মানে ফিজটো কিন্তু মানে ভাতটো খাম আৰু পইচা নালাগে খৰচ না তুমি কৰা নাই মই ক'ম তুমি ক'লা মাত্ৰ হেল্ল' আপুনি DJ উমিত হয়নে
গমে পালে নেকি মোৰ আৱাজটোত মানে নাথাকো তাকে ডিজে আকৌ ফোন কৰিছে ৰ'ব হেল্ল' হেল্ল' অঁ আপুনি কিয় কাটি দিলে ফোনটো অকণমান বিজি আছিলোঁ মানে ক'বচোন অঁ অঁ মানে আপুনি ডিজে হয় ন হয় আপুনি ক'ৰ পৰা কৈছিলে মই গণেশগুৰিৰ পৰা কৈছিলোঁ অঁ অঁ হয় আপুনি ক'ত থাকেনো গুৱাহাটীতে নে নাই নাই মই নগাঁৱত থাকোঁ বৰ্তমান অঁ আপুনি নগাঁৱত থাকে নেকি নগাঁও ক'ত থাকে নগাঁও RJC চিনি পোৱা ন হা হা RJC অঁ হয় তাৰ ওচৰতে অঁ অঁ আপোনাৰ ঘৰ হয় তাত ঘৰে ঘৰে এই নগাঁৱত নাথাকে কি গম পাইছে চাগে ভাবিছিল মানে আহিব নি গুৱাহাটী হেল্ল' হেল্ল' হয় হয় ক'ব হয় আপোনাৰ মানে এটা ইভেণ্ট আছিলে মোৰ মানে ছোৱালীৰে অঁ অঁ হয় আপুনি মানে ইভেণ্টটোত আহিব পাৰিবনে ডি জে মানে কৰিব আৰু বজাব কি কৈছে অঁ আচ্ছা তাকে এনেই পে'মেণ্ট চেমেণ্টৰতো কথা নাই ন আপোনাৰ নাই নাই চব কথা আছে হয় হয় মানে এইটো মানে ফ্ৰীতে আপুনি কৰি দিলে বেছি ৰ'বাচোন হেল্ল' শুনিছেনে অঁ হয় মই নোৱাৰিছোঁ দেই ইমান এক্টিং কৰিব মানে এইটো ফ্ৰীতে আপুনি কৰি দিলে ভাল আছিলে কেতিয়া আছিলে ইভেণ্টটো ইভেণ্টটো আপোনাৰ 28ত আছে লগে বেণ্ড পাৰ্টি নিব লাগিব নেকি মানে বেণ্ড পাৰ্টি নহয় নহয় মই এতিয়া হিমন্ত কথা ক'ম ৰ'বা হয় হয় বেণ্ড পাৰ্টি নালাগে মানে এইটো মিউটত আছে মই হাঁহি লওঁ চৰি নেটৱৰ্ক বেয়া ৰ'ব দেই নেটৱৰ্কটো বৰ বেয়া কৰিছে আজি ঠিক আছে আপুনি আহিব পাৰিব ন মানে ইভেণ্টটো আচলতে মোৰ ছোৱালীৰ অন্নপ্ৰসন্ন তুলনি বাদ প্ৰজেক্ট কৰা মানুহ নহয় আপুনিতো ক'লে ন আপুনি আহিব পাৰিম বুলি একচুৱেলি আপুনি আহি চুপ 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 হয় হেল্ল' মানে হাঁহি নাদিবা মই হাঁহিব পাৰা হয় মানে আপুনি আহিলে মানে মোৰ হিমন্ত মামা যে হয় হিমন্ত মামা যে মই হিমন্ত মামা মই ক'বই পাৰা নাই মই হিমন্ত মামাৰ ভাগিন বুলি কোৱা তুমি চুপ চুপ কৈ দে মানে ভাগিনী হয় চ' ভাগিনী হিমন্ত মামাৰ ভাগিনী হয় চুপ আপুনি কিবা নিচাত আছে নেকি ভাস্বতী বা কি কম এতিয়া মিউটত লগালগ থলো কৈ দিয়ে কি এনেই প্ৰেংক
কৰি আছিলোঁ কৈ দিয়া খতম হৈছে ফ্ৰেণ্ড চুপ হেল্ল' হয় মানে মই হিমন্ত মামাৰ ভাগিনী হয় ভাগিনী মানে মই ছোৱালীৰ অন্নপ্ৰসন্ন ন আপোনাক ৰাতি সেইকাৰণে নিজে নাইট মাতিব মাতিছোঁ আৰু জনি বজাব লাগিব মানে গান চান এইবোৰ বাচ্ছা টাইপৰ এই জনি এইবোৰ বজাব লাগিব আমাৰ এতিয়া আইচক্ৰীম আহি গ'ল আৰু নোৱাৰিছোঁ এই আমাৰ কেমেৰামেন আৰু নোৱাৰিছোঁ হয়নে আৰু নোৱাৰিছোঁ ইমান জমিছে মানে মই প্ৰেংক কল এইবোৰ কৰিব মানে নোৱাৰোঁ দেই একদম নোৱাৰিছোঁ এইটোৱে আছিল আৰু ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব চ' আকৌ যদি মানে অলপ ভইচটো যদি অকণমান বেলেগ কৰিব পাৰোঁ তো আকৌ পাৰ্ট 2 আনিম হয় নাই এক্সেক্টলি কমেণ্টত ক'ব যদি পাৰ্ট 2 লাগে চ' সেয়াই আৰু তো আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত বাই বাই